নমস্কাৰ মোৰ ইউটিউব চেনেল ইকনমিক্স চললৈ সকলোকে স্বাগত জনাইছোঁ আৰু এক বিশেষ ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিছোঁ আৰু মোৰ ইউটিউব চেনেললৈ বিশেষভাৱে আমন্ত্ৰিত কৰি আনিছোঁ আজি দুজন ব্যক্তি মিণ্টু ডেকা এয়া আৰু মোৰ সৌ চাইডে আছে প্ৰাঞ্জল ডেকা। আচলতে আপোনালোকৰ এই ভিডিঅ'টো চাই আপোনালোকে বিশেষ তথ্য লাভ কৰিব পাৰিব, বিফলতাৰ কাহিনীবোৰ এওঁলোকৰ জানিব পাৰিব আৰু বেছি পৰম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। প্ৰথমতে যাব বিচাৰিম আমি মিণ্টু ডেকাৰ ওচৰলৈ কিছু তেখেতক আমি তেখেতৰ পৰা আমি জানিব বিচাৰিম তেখেতৰ কিছু কাহিনী, বিফলতাৰ আৰু কিছু কাহিনী। তেখেতে যে আজি তেখেত এতিয়া আমাৰ কি হয়, তুমি ৰাজমিস্ত্ৰী হয় নেকি? ৰাজমিস্ত্ৰী হ'ব লগা পৰিস্থিতি কেনেকুৱা আহিল বা তেখেতৰ কিছুমান জীৱনত কৰা ভুল আপোনালোকলৈ আঙুলিয়াই দিব যাতে সেই ভুলটো আপোনালোকে কৰিব নালাগিব। আপোনাৰ প্ৰথমতে আপোনাৰ পৰিচয়টো জানিব বিচাৰিম মই। হয়, মোৰ নাম মিণ্টু ডেকা। হয়, মোৰ দৰং জিলাৰ হয় পূব পৰ্বতৰ হয় গাঁৱৰ নিবাসী। হয় হয় এতিয়া প্ৰথমতে আমি জানিব বিচাৰিম যে আপুনি স্কুলীয়া দিনত আপোনাৰ কেনেকুৱা ধৰণৰ ছাত্ৰ আছিলে? আপুনি মাধ্যম, উত্তম এনেকুৱা কেনেকুৱা? মই একদম ক'ব লাগিলে মাধ্যমৰ উত্তমো নহয়, একদম লোৱাৰ ক্লাছ। মই তেনেকুৱা ছাত্ৰ এজন আছিলোঁ আৰু ক'ব লাগিলে একচুৱেলি মোৰ শিক্ষাৰ প্ৰতি এনেকুৱা গুৰুত্বই নাছিল। আপোনাৰ মানে শিক্ষাৰ প্ৰতি এটা ধাউতি নাছিল আৰু এটা প্ৰশ্ন কৰিব বিচাৰিম যে যিহেতু আপোনাৰ শিক্ষাৰ প্ৰতি কোনো ধৰণৰ ধাউতি নাছিল, সেই সময়ত আপোনাৰ কিবা মনত আহিছিল যে মই জীৱনত এনেকুৱা ধৰণৰ মই গান গাব বিচাৰোঁ বা মই নাটক কৰিব বিচাৰোঁ? কিহৰ ওপৰত আপোনাৰ বেছি চখ আছিল? মোৰ একচুৱেলি অলপ গানৰ প্ৰতি আছিল। হয়, একচুৱেলি গানৰ প্ৰতি মোৰ বহুতখিনি আছিল। মই জুবিনৰ গান বহুত সৰুৰ পৰা শুনিছোঁ। মই যেতিয়াৰ পৰা জানিছোঁ মই জুবিনৰ গান গোটাইখিনি শুনিছোঁ আৰু ৰেডিঅ' শুনিছিলোঁ। তেতিয়া আমাৰ দিনত ৰেডিঅ' আছিল, FM আছিল। শনিবাৰে ৰবিবাৰে আমাৰ কি কয় সেইটো আমাৰ মনে বিচৰা গান ৰাতিপুৱা 9 বজাত হয়, তেনেকুৱাকৈ আমি শুনিছিলোঁ আৰু শুনাৰ পৰা আমাৰ গোটেইখিনি আমাৰ গানৰ প্ৰতি আমাৰ ইণ্টাৰেষ্ট মোৰ আছিল। আপোনাক এইখিনিতে মই আৰু এটা প্ৰশ্ন কৰিব ওলাইছোঁ যে যিহেতু আপুনি মানে ভাবিছিলে যে এটা সপোন আছিল আপোনাৰ গায়ক হোৱাৰ বা আপোনাৰ গান গাব ইচ্ছা আছিল, কিন্তু সেই ছাপোৰ্টটো আপুনি ঘৰৰ পৰা পাইছিল নে সেই সময়ত? বা ছাপোৰ্টটো নাই, মই একচুৱেলি ছাপোৰ্ট পোৱা নাছিলোঁ। মোৰ যিহেতু ঘৰৰ অৱস্থা বহুত বেয়া, হয় আজিও বেয়া, গতিকে তেতিয়া আৰু বেয়া আছিল, গতিকে মই ছাপোৰ্ট কোনো কাৰণত পোৱা নাছিলোঁ। গতিকে মই নিজে অলপ মানে মই গানৰ প্ৰতি মোৰ তাৰমানে এনে জুবিনৰ গান বা যিকোনো ধৰণৰ গানবিলাক মই শুনি পেলাই ৰস পাইছিলোঁ আৰু তাতে আমোদ লৈছিলোঁ সেই গানবোৰত। আপুনি মেট্ৰিক কোন চনত দিছিলে? আপুনি মেট্ৰিক 2010 দিছিলোঁ। আপুনি পাছ কৰিছিলে নে? নাই, মই একচুৱেলি ফেইল কৰিছিলোঁ। একচুৱেলি মোৰ 100% মোৰ ভুলৰ কাৰণে ফেইল কৰিছিলোঁ। একচুৱেলি মই যদি তেতিয়া অলপ শিক্ষাটোৰ প্ৰতি পঢ়াটোৰ প্ৰতি মই যদি ভালদৰে গুৰুত্ব দিলোঁ। আৰু এটা মই আপোনাৰ দৰ্শকসকলক আগুৱাই দিবলৈ বুজাম যে আপুনি তেতিয়া আচলতে আপুনি পঢ়া নাছিল বুলি কৈছে যে আপোনালোকে কি কৰি আছিল, আপুনি নপঢ়ি কি কৰিছিল মই সেইটো জানিব বিচাৰিম। বা সেইখিনি কাম যাতে আজি নৱপ্ৰজন্মই যাতে নকৰে। ধৰা হ'ল আপোনালোকৰ দিনতো যেতিয়া মোবাইল নাছিল বা সেই সময়টো আপোনালোকে কেনেকৈ পাৰ কৰিছিলে নপঢ়ি আপুনি? হয়, একচুৱেলি আমাৰ গাঁৱত 2 ঘৰত তাতে আমাৰ টিভি আছিল, ব্লেক এণ্ড হোৱাইট। হয়তো আজিৰ দিনত সেই আজিৰ দিনৰ ল'ৰা ছোৱালীবিলাকে হয়তো ব্লেক এণ্ড হোৱাইট টিভি দেখাই নাই, চিনিও নাপায়, ৰেডিঅ' চিনি নাপায় বা ইনভাৰ্টাৰত টিভি চোৱাটো মজাটো নাপায়। তেনেকুৱা আমি হয়তো খেলা ভাৰত পাকিস্তানৰ খেলা হৈছিল, ক্ৰিকেট খেলা। তেতিয়া আমি মোটামুটি আমাৰ গাঁৱৰ পৰা আমাৰ ঘৰৰ পৰা মোটামুটি 2-4 কিলোমিটাৰ দূৰলৈকে আমি টিভি চাবলৈ গৈছিলোঁ, ক্ৰিকেট খেলা চাবলৈ গৈছিলোঁ। ঠিক আছে, আপুনি ইয়াৰ পৰা এটা কথা বুজিলোঁ যে আপুনি মানে কোনো সময়ত পঢ়াত আপোনাৰ ভাবি নাছিল আৰু আপুনি যিখিনি আজৰি সময় পাইছিল বা ক্ৰিকেট খেলা বা খেল চোৱা বা টিভি চোৱা ইয়াতে কৰা আছিল। তাৰপিছত আপুনি যেতিয়া মেট্ৰিক পৰীক্ষা দিলে বা আপুনি উত্তীৰ্ণ হ'ব নোৱাৰে, তেতিয়া আপোনাৰ ঘৰৰ পৰা কিবা প্ৰেছাৰ আছিল নেকি? প্ৰেছাৰ বহুতখিনি আছিল, যিহেতু আমাৰ ঘৰখন বহুত দুখীয়া আছিল। দুখীয়া বুলি ক'ব লাগিব, আমাৰ গাঁৱৰ ঘৰত দুখীয়া বুলি কয়। বহুত ন্যূনতম আমাৰ এসাঁজ খাব পাৰিলে এসাঁজ খাব নোৱাৰে। ঠিক আছে, আজি হয়তো সেইটো আমাৰ পৰিৱেশ নাই, আমাৰ ঘৰতো নাই বা আমাৰ গাঁৱতো নাই, আমাৰ কোনো সংস্কৃতিতে নাই তেনেকুৱা এটা পৰিৱেশ। গতিকে আমি তেনেকুৱাকৈ আমি জীৱন যাপন কৰা। আমি এখন ৰুটি খাই কিনে আমি স্কুললৈ গৈছিলোঁ বা আমি এখন ৰুটি খাই কিনে আমি গোটেইখিনি আমি মেইনটেনেঞ্চ মানে কৰিছিলোঁ আৰু দিনটো।
আমি দিনটো আপুনি 3 সাঁজ বা 2 সাঁজ ভাত খাবলৈ দিনটোৰ ভিতৰত আমি এসাঁজ খাইছিলোঁ তেনেকুৱা আমি মেইনটেইন কৰিছিলোঁ আৰু এখন ৰুটি খাই আপুনি মানে মেট্ৰিক দিয়াৰ পিছত আপুনি কি কৰিলে মানে তাৰ সেইখিনি বছৰ একেবাৰে আহিলে বা ক'ৰবালৈ গ'লে বা কিবা কাম চাম কৰিব এনেকুৱা গৈছিলে সেইটো ক'বচোন আপুনি কাম কৰিব গৈছিলোঁ ক'লৈ গৈছিলে মই মিস্ত্ৰী কামতে গৈছিলোঁ আপোনাৰ মিস্ত্ৰী কামত গৈ কিনে আৰু 2,000 টকা পইচা পাওঁ তেনেকুৱা কাম কৰিছিলোঁ কাৰোবাৰ মাটি বাৰী কিবাকিবি কাটা কাটি এনেকুৱা চিষ্টেমত কামটো কৰিছিলোঁ 2011ত আমি গুৱাহাটী গ'লোঁ গুৱাহাটী যোৱাৰ পাছত আমি এখন হোটেলত আছিলোঁ আমাৰ গাঁৱৰে 5জন ল'ৰা হোটেলখনৰ নামটো জনাব আপোনাৰ এতিয়া ক'ব লাগিলে গীতাঞ্জলি হোটেল পল্টন বজাৰ হয় আমি তাতে থাকিলোঁ 5জন ল'ৰা আমাৰ এজন সমৰ্ধী মামাই লৈ গৈছোঁ আমাৰ এখন গাঁৱৰে একচুৱেলি 5জন লৈ গৈছিল আমি তেতিয়া গুৱাহাটী একচুৱেলি একো চিনি নাপাওঁ ঠিক আছে তাতে গ'লোঁ থাকিলোঁ মোটামুটি এমাহমান থকাৰ পাছত আমাৰ কিবা এটা মানে বিপদ আহি গ'ল বিপদ অহাৰ পাছত আমি গোটেইকেইজনে একচুৱেলি ঘৰত থাকিব লগা হ'ল ঘৰত থাকিব লগাৰ পাছৰ পৰা সেইটো আৰু নকওঁ বাৰু কিখিনি দুৰ্ঘটনা হৈছিল আমি সেইটো আৰু এটা শ্ব' নকৰোঁ নিজৰো বেয়া লাগে 2011 পাছত আমাৰ আকৌ মানে আমি পৰীক্ষা দিবলৈ সক্ষম হ'লোঁ মানে আপুনি 2010 চনত মেট্ৰিক পৰীক্ষা দিছিল আৰু এবছৰ আপুনি দৰৱ দিলে তাৰপিছত আকৌ 2012 চনত আকৌ পৰীক্ষা দিবলৈ ওলাইছিলোঁ মাজত আমাৰ একচুৱেলি আমাৰ সময় আছিল 2 মাহ 2 মাহৰ ভিতৰত আমি তাৰমানে পঢ়ি শুনি আমি তাৰমানে আমি আপোনাৰ হাই শিক্ষান্ত পৰীক্ষা আমি দিবলৈ গৈছিলোঁ তথাপিও আমি তাৰমানে সক্ষম হ'ব নোৱাৰিলোঁ আচলতে মই এটা কথাই এইখিনিত আপোনালোকে হয়তো যিখিনি কষ্ট কৰিব লগা আছিল সেইখিনি হয়তো কষ্ট কৰিব পৰা নাছিল মই দৰ্শকক আপুনি কি ক'ব মানে এইটো সময়ত যাতে যিসকল এতিয়া ক্লাছ 10ত পঢ়ি আছে তেওঁলোকক কি ক'ব মানে তেওঁলোকক মই এইটোৱে ক'ব বিচাৰোঁ যে শিক্ষাটো ডাঙৰ বস্তু একচুৱেলি ডাঙৰ পইচাটো ডাঙৰ বস্তু নহয় পইচাতকৈ ডাঙৰ বস্তু হ'ল শিক্ষা হয় যিহেতু আপোনাৰ মই জানিব পৰা মতে যে আপুনি যিমানখিনি কষ্ট কৰিব লাগিছিল সিমানখিনি কষ্ট কৰা নাছিল সেইকাৰণে হয়তো আপুনি বিফল হৈছে বা দুবাৰকৈ মেট্ৰিক দিয়াৰ ফলতো আপুনি কি কৰিব পাৰে উত্তীৰ্ণ হ'ব পৰা নাই ঠিক সেইদৰে বৰ্তমান 10ম শ্ৰেণীত পৰীক্ষা দিব লগা মানে ছাত্ৰ ছাত্ৰীসকলক আপুনি কি ক'ব তেওঁলোকে কিছুমান হয়তো এনেকুৱা থাকে যে পঢ়াত মন নলয় সেইসকল ছাত্ৰ ছাত্ৰীক আপুনি কি ক'ব যে পঢ়িব লাগে বা পঢ়িব নালাগে কওকচোন আপুনি অলপ হয় মই এইটো নকওঁ যে পঢ়িব নালাগে বুলি নকওঁ কাৰণ শিক্ষাটো মেইন আমাৰ জীৱনৰ মেইন হৈছে শিক্ষা হয় আমি যেতিয়া নেকি শিক্ষা লাগিব আমাক কোনো কাৰণতে আমি হাৰ মানি আহিব নালাগে যেতিয়া নেকি আমাৰ হাতত শিক্ষাটো নাথাকিব আমি কোনো কাৰণত আমি তাতে উন্নয়ন হৈ আহিব নোৱাৰোঁ আমাৰ শক্তিটো ডাঙৰ বস্তু নহয় আমাৰ শক্তি দেহাত লাগিব কিন্তু আমাৰ শক্তিটোতকৈও আমাৰ শিক্ষা ডাঙৰ বস্তু আপুনি হয়তো সুপ্তভোগী হয় মই নিজৰ যিহেতু আপোনাৰ অলপ হ'লেও শিক্ষিত আপুনি ভাবিছে যে এতিয়া যদি মই অকস্মাত যদি হায়াৰ ছেকেণ্ডাৰী বা মেট্ৰিকটো যদি মই পাছ কৰিলোঁ হয় তেতিয়া আপুনি ভাবিলে মই আজি কৰিব পাৰিলোঁ মই আজি যদি কমচে কম যদি মেট্ৰিক পৰীক্ষাটো যদি মই আজি উত্তীৰ্ণ হ'লোঁ হয় তেনেহ'লে আজি হয়তো মই এনেকৈ থাকিব নালাগিলে এজন মই ৰাজমিস্ত্ৰী কৰিব নালাগিলে মোৰ জীৱনত বহুত দুখ আপোনাৰ আৰু এটা জানিব বিচাৰিম যে আপুনি হায়াৰ ছেকেণ্ডাৰী মানে মেট্ৰিক পৰীক্ষা দিলে তাৰপিছত আপুনি আকৌ মেট্ৰিক পৰীক্ষা যিহেতু বিফল হ'ল তাৰপিছত আপুনি ঘৰতে থাকিলে নে আকৌ ক'ৰবালৈ কামৰ কাৰণে গ'লে হয় মই যেতিয়া নেকি 2বাৰ দিয়াৰ পাছতো মই বিফল হ'লোঁ তাৰপিছত মই একচুৱেলি মোৰ নিজৰ কৰ্মতাৰ জীৱনলৈ মই গুচি গৈছিলোঁ মই ঘৰৰ শান্তিৰ কাৰণে গুচি গৈছিলোঁ আচলতে উপায় নাছিল একচুৱেলি মই কৈছে যে এখন ৰুটি খাই আপুনি স্কুললৈ গৈছিলে বা এখন ৰুটি খাই আপুনি স্কুললৈ গৈছিলে তাৰ কাৰণে হয়তো আপুনি যাব লগা হৈছিল বাহিৰত পইচা অৰ্জনৰ কাৰণে তাৰপিছত কাহিনীটো আপুনি ক'ব তাৰপিছত মই যেতিয়া নেকি মই দ্বিতীয়বাৰো ফেইল হ'লোঁ তেতিয়াও মই গুৱাহাটীত মই কৰ্ম জীৱনৰ কাৰণে মই গুচি গৈছিলোঁ মোটামুটি তাতে মই 10 বছৰ থাকিলোঁ 10টা বছৰ তাতে পাৰ কৰিলোঁ তাতেও মই কোনো এটা ভাল সফলতা নহ'ল জাষ্ট মই নিজৰ ঘৰখন মই লঘোণৰ পৰা মই জাষ্ট বচুৱাই থাকিলোঁ তাত কিন্তু মই মোৰ জীৱনত কোনো মই এটা সফলতা নহ'লোঁ কাৰণ মোৰ হাতত কোনো আছিল শিক্ষাৰ চাৰ্টিফিকেট
যদি আজি মোৰ হাতত শিক্ষাৰ চাৰ্টিফিকেটখন হয়তো থাকিল হয় আজি মই হয়তো বহুত কিবা কিবি মই নিজক অসমৰ নিজে এটা কথাই আপোনাক আৰু এটা প্ৰশ্ন মই আগবঢ়াম মানুহ যৌৱনত পৰে আৰু মানুহ প্ৰেমত পৰে আপুনি কেতিয়াবা প্ৰেমত পৰিছেনে বাৰু নাই নিশ্চয় মই এবাৰে কৰিছিলোঁ সেইবাৰে মই প্ৰেমত আচলতে জীৱনত সফল হ'ব পৰা নাই কিন্তু তেখেত প্ৰেমত সফল হোৱা ব্যক্তি আপোনাৰ প্ৰেম কাহিনী অলপ জানিম আপুনি কৈ যাব মই প্ৰেম কাহিনী কৈ মোৰ বেছি ভাল লাগিব আচলতে মই ৰাইজক ক'ব বিচাৰোঁ মোৰ প্ৰেম কাহিনীটো মোক ক'বলৈ মই সকলোকে বিচাৰোঁ কাৰণ ইচ্ছুক আপোনাৰ প্ৰেম কাহিনী জানিব আপোনাৰ কেনেকৈ আপুনি প্ৰেমত পৰিলে তেনেকুৱা কথা আমি জানিব বিচাৰিম আপুনি একচুৱেলি মই প্ৰেম কাহিনীটো মই ৰাইজক শুনাব মানে শান্তি হৈছোঁ কাৰণ মই বুকুৰ মাজত একো জুই জ্বলাই মই ৰাখিব বিচৰা নাই মই সকলোকে মই জ্বলাই জ্বলাই শুনাবহে বিচাৰিছোঁ ইটো কাৰণতে সকলো যাতে এনেকুৱা ভুল দ্বিতীয়বাৰ নকৰে হয়তো মোৰ দৰে আজি 25-26 বছৰতে এনেকুৱা প্ৰেমত ঢোকা খাই বা প্ৰেমত আগবাঢ়ি এনেকুৱা এখন বিবাহত আবদ্ধ আপুনি এটা কথা মই বুজি পাইছোঁ আপুনি এটা কথাই ক'ব বিচাৰিছে যে আপোনালোকে জীৱনত কিবা এটা কৰিবলৈ চাওক তাৰপিছত হয়তো প্ৰেম কৰিব যাওক আপুনি এনেকুৱা কৈছে যে আপুনি প্ৰেম কৰিব গৈ জীৱনটো আজি বৰবাদ এনেকুৱা একচুৱেলি নহয় কোনটো কথা তোমালোকৰ সকলোকে কৈছোঁ মই আজি অডিয়েঞ্চক ক'ব বিচাৰোঁ এইটোকে ক'ব বিচাৰোঁ মোৰ জীৱনত যিটো হৈছে আপোনালোকৰ মাজত সিটো নহয় আপুনি যিটো হয়তো ভুল কৰি আহিলে সেই ভুলটো হয়তো আপুনি মানে বেলেগে কৰাটো নিবিচাৰে বা বেলেগে সেই ভুলটো কৰি পেলাই আজি আপোনাৰ দৰে ভুক্তভোগী হোৱাটো মই নিবিচাৰোঁ আপোনাৰ প্ৰেম কাহিনীটো কৈ যাওক মোৰ প্ৰেম কাহিনীটো এনেকুৱা আছিল যে মই ভবাই নাছিলোঁ মই সেইজনীক যে মই বিয়া কৰাম আৰু সেইজনী যে মোৰ জীৱন লগৰী হ'ব মই কোনো কাৰণতে ভবা নাছিলোঁ মই এবাৰে ভাবিছিলোঁ তাই মোৰ এদিন যেতিয়া মোৰ জীৱনৰ সফলতা মোৰ আহিব তেতিয়া মোৰ তাই জীৱনৰ লগৰী হ'ব মই সেইটো ভাবিছিলোঁ কিন্তু তাই তাৰে আগতে 6 মাৰি দিলে হয়তো মই সেই 6 মাৰি দিলোঁ মানে কেনেকুৱা হ'ল মানে আপুনি ভবা নাছিল বোলে এইটো বলত 6 যাব বা তাই ভবা নাছিল এইটো বলত 6 যাব মানে তাৰ আগতে মানে আমি দুইজনে কিন্তু কোনো প্লেন নাছিল আমাৰ দুইজনৰ মাজত কোনো প্লেন নাছিল যে আমি 6 এইটো বলতে মাৰিম আমাৰ কোনো প্লেন নাছিল হা গতিকে সেই যিটো নেকি আমাৰ ৱাইট যাব লগা বল আমাৰ সেইটো 6 মাৰি দিলোঁ তেতিয়া আমি ভাবিলোঁ যে জীৱনত এইটো লক্ষ্য নহয় একচুৱেলি আমি ভাবিব লাগে কাৰ কেতিয়া মৃত্যু কাৰ কেতিয়া বিবাহ জন্ম মৃত্যু বিবাহ এই তিনিটা বস্তু একচুৱেলি তেতিয়াই গম পোৱা যায় কাৰ কেতিয়া একচুৱেলি মই ভবা নাছিলোঁ তাই মোৰ লগত আহিব হয় মই ভবা নাছিলোঁ কেতিয়াও তাই মোৰ লগত আহিব তাইও ভবা নাছিল যে মোৰ লগত আহিব আমি যে দুইজনৰ যে সংসাৰ হ'ব আমি সংসাৰ পাতিম হয়তো আজি মই ল'ৰাৰ বাবে আপুনি প্ৰথম ক'ত লগ পাইছিলে মানে হয় মই চিপাঝাৰতে লগ পাইছিলোঁ তাই ঘৰ চিপাঝাৰতে হয় তেনেকুৱাকৈ বিয়া খাব আহি পেলাই লগ পাইছিলোঁ বিয়া খাব আহিছিলোঁ এই বেলেগৰ বিয়া খাব আহিছিলোঁ আৰু আহোঁতে তেনেকুৱাকৈ লগ পালে চিনাকি হ'লোঁ চিনাকি হোৱাৰ পৰা তেনেকুৱাকৈ আৰু জনাই আপোনাৰ পৰা বহু দুখৰ কাহিনী শুনিলোঁ বা দুখৰ বহু কথা আপুনি যদি প্ৰেম কাহিনীটো অলপ ৰোমান্টিক ফিলত যদি আপোনালোকে দৰ্শকক কৈ দিয়ে আচলতে ভাল পাব মানে ক'ত কেনেকৈ লগ পালে এইটো অলপ যদি ৰোমান্টিক মোৰ বহুত ফিল আছিল মোৰ হাতত এনেকুৱা একচুৱেলি মোবাইল নাছিল যে এনেকুৱা মোবাইল মোৰ হাতত নাছিল এনেকুৱাতো বাদ দিয়ক কিপেড যি মোবাইল চুইচ টিপা তেনেকুৱা মোবাইলতো মোৰ হাতত নাছিল একচুৱেলি মই লেবেল দিছিলোঁ এনেকুৱা মোবাইলৰ আচলতে এনেকুৱা মোবাইলৰ লেবেল দিছিলোঁ এনেকুৱা মোবাইলৰ মই একচুৱেলি লেবেল দিছিলোঁ বেলেগৰ মোবাইল মই তেতিয়া ভাড়াত আনিছিলোঁ গধূলি যাই কিনে মই ভাড়াত আনিছিলোঁ ক'ব গ'লে তাতে মানে ফাঁকি এটা দিছিলে নাই একদম বৈধ ফাঁকি সেইটো কিন্তু একচুৱেলি আজিলৈকে সেইটো বুজাবুজি হৈছে কাৰণ এইটো কাৰণে বুজাবুজি হৈছে বুলি ক'ব খোজোঁ মই যেতিয়ালৈকে আনিছোঁ তাৰ পাছতে এইটো কথা মই তাৰমানে একদম পুৰা মানে তাইক সঁচা কথা কৈ দিছোঁ মোৰ জীৱন লগৰীজনী হা গতিকে মোৰ তেতিয়াৰ পৰাই তাই মোবাইলটো দেখিয়ে ভাল পালেনে নে মোক মানুহজন দেখিয়ে ভাল পালে সেইটো কিন্তু মই আজিলৈকে গম নাপাওঁ
হয়তো আজিলৈকে মোৰ কোনো তেনেকুৱা কোৱা কৈ হোৱা নাই ঠিক আছে গতিকে মই এনেকুৱা এটা মোবাইল দেখাই কিনে মই হয়তো প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছিলোঁ মানে কিমান বছৰ পিছত আপোনালোকে বিবাহত আবদ্ধ হ'ল আজি মোৰ মোটামুটি 6 বছৰ লাভ মেৰেজ মানে কিমান লাভ মেৰেজ মই 6 বছৰ চলি থাকোতে আপোনালোকে প্ৰেম 6 বছৰ কৰিছোঁ 6 বছৰৰ পিছত মই নিশ্চয় তাৰমানে মই নিজে নাজানো কেনেকৈ মই কি কৰিলোঁ কি নকৰিলোঁ মই আনিলোঁ আৰু ঘৰলৈ আনিলোঁ এটা কথাই মই আপোনাৰ মই একচুৱেলি তাইৰ ঘৰ চোৱা নাই বা তেওঁৰ পৰিয়ালবৰ্গ মই কেনেকৈ কি মই চোৱা নাই মই আনিছোঁ জাষ্ট মোক লাগে মই ভাল পাইছোঁ বেয়াকো ভাল কৰিব পাৰে ভালকো বেয়া কৰিব পাৰে মই তেনেকুৱা হিচাপত আনিছোঁ আৰু ল'ৰা নাই বুলি মই কোনো নাকচ কৰা নাই একচুৱেলি এটা কথা আপোনালোকক ক'ব বিচাৰোঁ আজি আমাৰ দৰ্শকক এই ইউটিউব ইকনমিক্স চেনেললৈ মই এটা কথা আপোনালোকক একদম হাতযোৰ কৰি পেলাই ক'ব বিচাৰোঁ এটা কথা আপোনালোকে ভুল নকৰিব কোনো কাৰণত ল'ৰা নোহোৱা ছোৱালী বিয়া নকৰাম বুলি তেওঁক মনত দুখ নিদিবা কাৰণ সকলো মানুহ হয় মানুহে তেওঁক বেয়া মানুহজনক ভাল কৰিবলৈ যদি তুমি নিজে ভাল হোৱা ভাল কৰিবলৈ পাৰিব গতিকে মই এইটোৱে আপোনালোকলৈ আহ্বান জনাইছোঁ আপোনাৰ হয়তো প্ৰেম কাহিনী শুনিলোঁ মই এটা কথাই সুধিব বিচাৰোঁ হয় আপোনালোকৰ যিটো প্ৰেম কাহিনী আছিল সদায় হয়তো দৰ্শকে চাই ভাল পাব বা খুবেই ইণ্টাৰেষ্টিং আছিল তাৰপিছত আপোনালোকে বিবাহপাশত আবদ্ধ হ'ল আৰু এতিয়া বৰ্তমান হয়তো সংসাৰী হৈ আছে আপুনি কৈছে যে আপোনাৰ এটা ল'ৰা আছে এতিয়া কেনেকুৱা এটা ফিল হৈ আছে আপোনাৰ মানে দুখী অনুভৱ হৈ আছে মানে মই সোনকালে বিয়া পাতি হ'লে দুখী অনুভৱ কৰিলোঁ বা এনেকুৱা ভুল আগলৈ কৰিব নালাগে বা কৰিব নালাগিছিল এনেকুৱা এটা ফিল হৈ আছে নেকি আপোনাৰ জীৱনত হয় নিশ্চয় এনেকুৱা এটা হৈ আছে আপোনালোকে এনেকুৱা ভুল এটা কোনো যাতে নকৰে হয় কম বয়সত বিয়া পাতি বা সাংসাৰিক এটা জীৱন এটা গ্ৰহণ কৰিব কোনোই নালাগে তেনেকুৱা এটা মই অনুৰোধ সকলোকে কৰিছোঁ গতিকে তেনেকুৱা ভুল কোনো নকৰক মই তাৰে কামনা কৰিছোঁ হয় আপুনি মানে এটা কথা ক'ব বিচাৰিছে যে যিটো আপুনি ভুল কৰি আহিলে বা পঢ়াৰ ক্ষেত্ৰতে হওক বা যিখিনি পঢ়িব লগা টাইমত যদি আপুনি নপঢ়িলে তাৰ ক্ষেত্ৰত আপুনি এই ভুক্তভোগী আপুনি বা আচলতে প্ৰেম লাগিবই বা প্ৰেম ভাল পোৱা মানুহক জীৱনত লাগিবই কিন্তু প্ৰেম ভাল পোৱা কৰিব লাগিব কিন্তু তাৰ আগতে আমি কিছুমান কথা ভাবিব লাগিব যে সকলো কথা বাদ দি যদি আপোনালোকে প্ৰেম ভাল পোৱা কৰিব যায় এই আপোনাৰ নিচিনা হয়তো এনেকুৱা হ'ব বুলি মই ভাবোঁ যাতে আপুনি এইটো কথাই বুজাব বিচাৰিছে যে আমাৰ দৰ্শকসকলক যে আপুনি যিটো ভুল কাম কৰিলে সেইটো যাতে ভুল নকৰে আপুনি আৰু দৰ্শকক কিবা ক'ব নেকি হয় মই ক'ব বিচাৰোঁ প্ৰেম ভাল পোৱাটো ডাঙৰ বস্তু নহয় প্ৰেম ভাল পোৱা সকলো জীৱনতে আহে হয় প্ৰেম সকলো জীৱনতে আহে মই এইটোও ক'ব বিচাৰোঁ প্ৰেম সকলো জীৱনতে আহে ধনী দুখীয়া সকলো জীৱনতে আহে কিন্তু সেই প্ৰেমক নিজে হয়তো কিছুমান বাধা দিব পাৰিব লাগিব প্ৰেমটো প্ৰেমে নহয় প্ৰেমক হয়তো ভাল চকুৰে যদি চোৱা যায় ভালে হ'ব আৰু যদি কিছুমান যদি প্ৰেমক প্ৰেম বুলি ভাবা যায় সেইটো কিন্তু ভাল নহয় আৰু মই সেইটোৱে বিচাৰোঁ যে প্ৰেম প্ৰেম বুলি নাভাবিবা প্ৰেমক এটা ভাল চকুৰে চোৱা নিজৰ ভাই ভণ্টি তেনেকুৱা জীৱনত চোৱা তেতিয়া হয়তো তোমাৰ জীৱনত এদিন সুখ আহিব মই সেইটো ক'ব বিচাৰোঁ সকলো প্ৰেমিক তোমাৰ চেনেলৰ সকলো প্ৰেমিকক মই সেইটো ক'ব বিচাৰোঁ আপোনাক মই আচলতে সমস্যাৰ কাৰণে জীৱন মানে সমস্যা আৰু মানুহ মাত্ৰে সমস্যাৰ ভুক্তভোগী আমি সমস্যাৰ আচলতে আমি সমাধানটো বিচাৰিব লাগিব আৰু যিয়েই আমাৰ সমস্যাৰ হয়তো প্ৰপাৰ সমাধানটো বিচাৰিব পাৰিছে তেওঁ হয়তো জীৱনত সফল হৈছে আৰু এওঁ হয়তো সেই সমস্যাৰ সমাধানটো বিচাৰিব পৰা নাছিল ক'ত কেতিয়া কি কৰিব লাগিছিল জনা নাছিল এওঁ হয়তো এওঁ আজি বিফল চ' আপোনালোকে কি কৰক আপোনালোকে নিজৰ নিজৰ সমস্যাবিলাক বিচাৰি লওক আৰু সেই সমস্যাৰ সমাধানবিলাক আপোনালোকে লগ বাছি লওক আৰু জীৱন বছৰ আগুৱাই যাওক এওঁ যিটো ভুল কৰিছিল যাতে এনেকুৱা আৰু যাতে ভুল নকৰে বা সকলোৰে জীৱনটো সুন্দৰ হওক তাৰে কামনাৰে আজি ভিডিঅ'টো সমাপ্তি কৰিছোঁ নমস্কাৰ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় আৰু নতুন নতুন এনেকুৱা ভিডিঅ' আহিব আছে আপোনালোকৰ মাজত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আপুনি কি ক'ব হয় মই একেটা চেনেলটো ছাবস্ক্ৰাইব লাইক কমেণ্ট গোটেইখিনি কৰিবৰ কাৰণে আপোনালোকক অনুৰোধ কৰিলোঁ হয় থেংক ইউ